স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম সয়াবিনেৰে নিৰামিষ মাছ। বনাম বুটৰ দাইল আৰু সয়াবিনেৰে নিৰামিষ মাছ। আহকচোন ভিডিঅ'টিলৈ আগবাঢ়ো। এয়া মই বুটৰ দালিখিনি মই তিয়াই লৈছোঁ আৰু এইফালে মই সয়াবিন লৈ লৈছোঁ। সয়াবিনখিনি মই বইল কৰি ল'ম। মই সয়াবিনখিনি বইল হ'বলৈ দিছোঁ, বইল কৰি ল'ম। গিলাচ এটাত কুকাৰত দি দিছোঁ। ভাতৰ লগত এনেদৰে গিলাচটোত যিহেতু অকণমান দাইল সেয়েহে এনেদৰে দি দিছোঁ। আপোনালোকে আদা, নহৰু, জলকীয়া এইখিনি মই পেষ্ট কৰি লৈছোঁ। ইয়াতে মই জিৰাও দি দিছোঁ আৰু মই এইবাৰ ইয়াতে মই বিলাহীখিনি পেষ্ট কৰি ল'ম। এয়া মছলা বটা মিক্সিটোতে বিলাহীখিনি পেষ্ট কৰি লৈ মই এইবাৰ এইখিনিও মিক্সিটোত পেষ্ট কৰি ল'ম। বিলাহীখিনি কাঢ়ি লৈ মই আকৌ একেটা মিক্সিৰ বাতিতে মই দি দিছোঁ ইয়াত সয়াবিনখিনিও মই পেষ্ট কৰি ল'ম। মোৰ পিচি লোৱা সয়াবিনখিনি আৰু এইফালে বুটৰ দালি এইখিনি মই শুকান কেৰাহীত ভাজি ল'ম। ইয়াৰে পানীখিনি নোহোৱা হোৱালৈকে মই শুকান কেৰাহী এখনত ভাজি ল'ম। এইখিনি মই শুকানকৈ কেৰাহীখনত ভাজি ল'লোঁ। এইবাৰ মই ঠাণ্ডা হ'বলৈ দি এইখিনি মই মাছৰ চেপ দিম। পিচি লোৱা সয়াবিনখিনিৰে মই এনেদৰে মাছৰ চেপ দি বনাই লৈছোঁ। বনাই লৈ মই এইবাৰ কেৰাহীখন পাতি দি তেলখিনি গৰম কৰি লৈ এনেদৰে মই ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত এইবাৰ মই দি দিছোঁ পিচি লোৱা মছলাখিনি। ইয়াতে দিছোঁ জিৰা, আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ। এইখিনি মই ভালদৰে পেষ্ট কৰি ল'ম। লৈ মই এইখিনি নিমখ, হালধি, ৰেড চিলি পাউডাৰ এইখিনিও দি দিছোঁ। আকৌ মই এইখিনি দি ভালদৰে মছলাখিনি পেষ্ট কৰি ল'ম। পেষ্ট কৰি লোৱা হোৱাৰ পিছত এইবাৰ মই দি দিম এয়া পিচি লোৱা বিলাহীখিনি দিও মই গেছটো হাই ফ্লেমত দি অকণমান সময় ভাজি ল'ম। ভাজি লৈ এনেদৰে দেখিছেনে তেল বিৰিঙি আহিছে। এনেদৰে ভাজি লৈ মই এইবাৰ ইয়াতে পানী এড কৰি দিম। মই পানী এড কৰি দিলোঁ। মছলাখিনি আৰু বিলাহীখিনি ভালদৰে ভাজি লৈ অকণমান সময় উতলিবলৈ দি এইবাৰ মই এইখিনি দি দিছোঁ সয়াবিনেৰে বনোৱা মাছ কেইপিচ ইয়াতে দি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল সয়াবিনেৰে বনোৱা নিৰামিষ মাছ। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।